अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुह। रब्बिश्रह ली सदरी वयस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली वजअलनी वज़ीरम मिन अहली रब्बी यस्सिर वला तुअस्सिर वतम्मिम बिल खैर। अल्लाहुम्मा सल्लि अला मुहम्मदिन वअला आलि मुहम्मदिन कामा सल्लैता अला इब्राहीम वअला आलि इब्राहीम इन्नका हमीदुम मजीद। अल्लाहुम्मा बारिक अला मुहम्मदिन वअला आलि मुहम्मदिन कामा बारकता अला इब्राहीम वअला आलि इब्राहीम इन्नका हमीदुम मजीद। আমি যোৱাবাৰ সূৰা ফাতিহাৰ অৰ্থসহ পঢ়িছিলোঁ আৰু বুজি পাইছিলোঁ যে সূৰা ফাতিহাত আমি কিদৰে আল্লাহক হিদায়ত বিচাৰিছোঁ আৰু আল্লাহে আমাক তাৰ উত্তৰত কি কৈছে আমি গোটেইখিনি সূৰা ফাতিহাত পাইছিলোঁ আৰু সূৰা ফাতিহাটো যে এটা দোৱা সেইটো আমি গম পাইছিলোঁ। আজি আমি সূৰা বাকাৰাৰ 7টামান আয়াত লৈছোঁ। সেই আয়াত কেইটাৰ আমি আজি ভাঙনি জানিবলৈ চেষ্টা কৰোঁ আহক। সূৰা বাকাৰাৰ বিষয়ে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কিয়ামতৰ দিনা সূৰা বাকাৰা আৰু সূৰা আল ইমৰান আমাৰ ওপৰত মেঘৰ ছাৰ দৰে আমাৰ ওপৰত থাকিব। যিসকলে এই দুয়োটা সূৰা পঢ়ে ভাবকচোন কেনেকুৱা পৰিস্থিতি হ'ব। ইয়াৰ উপৰিও কোৱা হয় যে এই দুয়োটা সূৰাই আমাৰ হৈ ওকালতি কৰিব আৰু ক'ব যে ইয়া আল্লাহ, ইহঁতে আমাক পঢ়িছিল, ইহঁতক ৰেহাই দিয়া। আৰু এইটো বুখাৰী শ্বৰীফত হাদিছ হয়, বুখাৰী শ্বৰীফত আছে। যিবোৰ ঘৰত সূৰা বাকাৰা পঢ়া হয় তাত কোনো ধৰণৰ যাদুটনাই প্ৰভাৱ পেলাব নোৱাৰে। সূৰা ফাতিহাত আমি যেতিয়া আল্লাহক হিদায়ত বিচাৰিছিলোঁ তেতিয়া আল্লাহে কৈছে যে এইখন এনে কিতাপ যিখন আল্লাহৰ ফালৰ পৰা পঠোৱা হৈছে। কিন্তু এই কথাটোত তোমাৰ চুলি এডালৰ পৰিমাণো সন্দেহ থাকিব নালাগিব। এই কিতাপখন হিদায়ত হয় মুত্তাকীসকলৰ বাবে। সূৰা ফাতিহাত আমি যি আল্লাহক হিদায়ত বিচাৰিছোঁ সেই হিদায়তৰ বাবে আল্লাহে আমাক এই কোৰাণখন দিছে আৰু এই কোৰাণখন পঢ়িলে আমি সকলো ধৰণৰ জ্ঞান পাব পাৰোঁ আৰু আমাক হিদায়ত হিচাপে এই কিতাপখন দিয়া হৈছে। সূৰা বাকাৰাত আৰম্ভণিতে আছে আলিফ লাম মিম, কিন্তু আলিফ লাম মিমৰ কোনো অৰ্থ আল্লাহে আমাক জনাই দিয়া নাই। আমি সেইকাৰণে আলিফ লাম মিম যেনেকৈ দিছে আল্লাহে সেনেকেই পঢ়িম। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আলিফ লাম মিম এইকেইটা এটাই শব্দ নহয়, এইকেইটা বেলেগ বেলেগ। আৰু কোৰাণৰ এটা যেতিয়া আমি আখৰ পঢ়োঁ তেতিয়া 10টা নেকি হয়। তেনেহ'লে ইয়াতে আমি কিমান নেকি পাই আছোঁ ভাবকচোন। সুবহানাল্লাহ। ইয়াৰ পিছত আল্লাহে কৈছে যে এই কিতাপখন হিদায়ত হয় মুত্তাকীসকলৰ বাবে, অৰ্থাৎ কোৰাণখন হিদায়ত হয় কাৰ বাবে? মুত্তাকীসকলৰ বাবে। কিন্তু আমি কেনেকৈ গম পাম যে আমি মুত্তাকী হয় নে নহয়? আমাৰ কাৰণে এই কিতাপখন হিদায়ত হয় নে নহয়? কিন্তু ইয়াৰ উত্তৰো আল্লাহে আমাক দি দিছে। এতিয়া আমাক কোৰাণত আল্লাহে সূৰা বাকাৰাটোৰ প্ৰথম পাঠটোতে আল্লাহে আমাক জনাই দিছে যে মুত্তাকী আচলতে কোনবোৰ লোক হয়। মুত্তাকী সেইসকল লোক হয় যিসকলে ঈমান আনিছে
আৰু ইমান আনিব গায়েবৰ ওপৰত। এতিয়া গায়েব কি হয় জানেনে? গায়েব হ'ল আল্লাহক বিশ্বাস কৰা, জান্নাত বিশ্বাস কৰা, জাহান্নাম বিশ্বাস কৰা, ফিৰিস্তাসকলৰ ওপৰত বিশ্বাস কৰা, আৰু যিবোৰ আমি দেখা নাই কিন্তু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কৈছে সেই সকলোবোৰৰ ওপৰত বিশ্বাস কৰা। দ্বিতীয়তে মুত্তাকি হ'ল সেইসকল লোক যিয়ে নামাজ কায়েম কৰে। কিন্তু যদিহে আমি নামাজ কায়েম নকৰোঁ তেন্তে আমি মুত্তাকিসকলৰ ভিতৰত নপৰোঁ। তৃতীয়তে কোৱা হৈছে যে মুত্তাকি সেইসকল লোক হয় যিয়ে আল্লাহে দিয়া ৰিজকৰ পৰা অৰ্থাৎ আল্লাহে দিয়া ধন সম্পদৰ পৰা খৰচ কৰে, দান কৰে, দুখীয়াক সহায় কৰে। কিন্তু আমি কওঁ যে এয়া মোৰে পইচা, মই কষ্ট কৰি কামাই কৰিছোঁ, চোৱাচোন তেওঁ মোক এনেদৰে খুজি আছে যেন এয়া তেওঁৰহে পইচা। কিন্তু আল্লাহে আমাক কৈছে যে যি ৰিস্ক মই তোমালোকক দিছোঁ তাৰ পৰা মুত্তাকিসকলে খৰচ কৰে। অৰ্থাৎ আল্লাহে মুত্তাকিসকলৰ যি উদাহৰণ দিছে তাৰ ভিতৰত এটা হ'ল যে যিয়ে আল্লাহে দিয়া ৰিস্ক আল্লাহৰ পথত খৰচ কৰে, দান কৰে, তেওঁ হ'ল মুত্তাকি। লগতে আল্লাহে কৈছে মুত্তাকি সেইসকল লোকক কোৱা হয় যিসকলে ঈমান আনিছে বা ঈমান আনিব যি মই নাজিল কৰিছোঁ তোমাৰ ওপৰত, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কি নাজিল কৰা হৈছিল? তেওঁৰ ওপৰত কোৰাণ নাজিল হৈছিল। সেয়েহে আমি মুত্তাকি হ'বলৈ হ'লে কোৰাণৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, ঈমান আনিব লাগিব। আৰু লগতে তোমাৰ আগতে যিবোৰ নাজিল কৰা হৈছিল, অৰ্থাৎ কোৰাণ নাজিল হোৱাৰ আগতেওতো আৰু কিতাপ নাজিল হৈছিল, তৌৰাত, জবুৰ, ইঞ্জিল, এইবোৰৰ ওপৰতো আমি ঈমান আনিব লাগিব। আৰু লগতে মুত্তাকি হ'বলৈ হ'লে আখিৰাতৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। মুত্তাকি হোৱাৰ আন এটা চৰ্ত হ'ল কি? যে আমি আখিৰাতৰ ওপৰত ঈমান আনিব লাগিব। চাওকচোন আল্লাহে আমাক এটা এটাকৈ জনাই দিছে যে মুত্তাকি কোনবোৰ হয়। আমি প্ৰায় কৈ থাকোঁ যে মুত্তাকিসকল জান্নাতত যাব, মুত্তাকিসকলে এইটো পাব, সেইটো পাব। কিন্তু মুত্তাকি মানে কি? মুত্তাকি লোক কোনবোৰ সেইটোতো আমি নাজানোৱে। সুবহানাল্লাহ। চাওকচোন আমি কোৰাণ খুলিছোঁ আৰু পোন প্ৰথমতে আল্লাহে আমাক জনাই দিছে মুত্তাকি লোক কোনবোৰ। আৰু লগতে কৈছে যে তোমালোকে যদি এইটো কাম কৰা তেনেহ'লে তোমালোক মুত্তাকিসকলৰ ভিতৰত আহি যাবা। লগতে আল্লাহে কৈছে যে এইসকল লোকেই হ'ল তেওঁলোক যিয়ে আল্লাহৰ ফালৰ পৰা হিদায়ত লাভ কৰিব। অৰ্থাৎ আল্লাহে আমাক জনাই দিছে, সূৰা বাকাৰাৰ প্ৰথম 5টা আয়াততে আল্লাহে আমাক জনাই দিছে যে তোমালোকে মুত্তাকি হ'বলৈ কি কি কৰিব লাগিব আৰু মুত্তাকিসকল ক'ত যাব? জান্নাতত যাব। এতিয়া এই যিটো প্ৰথম 5টা আয়াত, সূৰা বাকাৰাৰ যি প্ৰথম 5টা আয়াত, সেই আয়াতত আল্লাহ পাকে মুত্তাকিসকলৰ সকলোবোৰ ডিটেইলছ কৈ দিছে। যিসকলে আৰু যিকেইটা আমাক ডিটেইলছ কৈছে তাৰে 1 নম্বৰত কি আছে? যিসকলে কিয়ামতত বিশ্বাস কৰে, কোৰাণত বিশ্বাস কৰে, নামাজ পঢ়ে, আল্লাহৰ কিতাপসমূহ বিশ্বাস কৰে, যিয়ে আল্লাহৰ পথত খৰচ কৰে, অৰ্থাৎ ভাল কামত খৰচ কৰে, দান কৰে, সেই সকলোবোৰ লোক সফল হৈ যাব। আৰু এই 5টা আয়াতৰ পিছত
আৰু দুটা আয়াতত আল্লাহে কৈছে যে যিসকলে কুফৰ কৰিছে তেওঁলোকক তুমি ভয় খোৱা বা নোখোৱা, তেওঁলোকে ইমান নানে। অৰ্থাৎ যিসকলে কুফৰ কৰি আছে আমি যদি সিহঁতক ভয় খুৱাওঁ যে তোমালোকে কিয় এনেকৈ কৰি আছা, তোমালোককতো আল্লাহে শাস্তি দিব, তোমালোকে জাহান্নামত যাবা, বা যদি আমি ভয় নোখুৱাওঁ তথাপি সিহঁতে ইমান নানে। আল্লাহ তাআলাই মোহৰ মাৰি দিছে তেওঁলোকৰ অন্তৰত। অৰ্থাৎ যিসকলে কুফৰ কৰে আল্লাহে তেওঁলোকৰ অন্তৰত মোহৰ মাৰি দিছে, তেওঁলোকৰ কাণত আৰু তেওঁলোকৰ চকুত পৰ্দা দি দিছে। অৰ্থাৎ যিসকলে কুফৰ কৰি আছে তেওঁলোকৰ অন্তৰবোৰত আল্লাহে মোহৰ মাৰি দিছে আৰু তেওঁলোকৰ চকু আৰু কাণত পৰ্দা দি দিছে। গতিকে সিহঁতে আৰু ভাল পথত কেনেকৈ আহিব? সিহঁতেতো আল্লাহে প্ৰথম সিহঁতক কৈছে যে এইটো নকৰিবা সেইটো নকৰিবা, কিন্তু তথাপি সিহঁতে কুফৰ কৰি আছে। কিন্তু যোনে কুফৰ কৰি আছে তাৰ পিছত সিহঁতক আল্লাহে সিহঁতৰ দিলসমূহত, সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছে আৰু সিহঁতৰ চকু আৰু কাণত পৰ্দা দি দিছে। আৰু তেওঁলোকৰ বাবে আছে ভয়ানক শাস্তি। আল্লাহ তাআলাই প্ৰথম 5টা আয়াতত মুত্তাকিসকলৰ গাত থাকিব লগা আমাক যিকেইটা গুণ থাকিব লাগে সেই বিষয়ে আল্লাহে আমাক ধুনীয়াকৈ জনাই দিছে। আৰু তাৰ পিছৰ দুটা আয়াতত কৈ দিছে যিসকলে কুফৰ কৰে অৰ্থাৎ যিসকল অবিশ্বাসী তেওঁলোকৰ বাবে আছে ভয়ানক শাস্তি। আমি যেতিয়া কোৰাণ পঢ়িবলৈ আৰম্ভ কৰিছোঁ গতিকে প্ৰথমৰ পৰাই আমি এটা কথা ভালকৈ মূৰত সুমুৱাই ল'ব লাগিব, এটা কথা আমি মাইণ্ডত ৰাখি চলিব লাগিব যে কোৰাণত আল্লাহে 4 প্ৰকাৰৰ মানুহৰ বিষয়ে কৈছে। এই গোটেই কোৰাণখন আমি যেতিয়া পঢ়িম ইয়াত 4 প্ৰকাৰৰ মানুহৰ বিষয়ে আমি পঢ়িম। তাৰ 1 নম্বৰ হ'ল মুত্তাকি, 2 নম্বৰ হ'ল কাফিৰ, 3 নম্বৰ হ'ল মুনাফিক আৰু 4 নম্বৰটো হ'ল ফাছিক। গোটেই কোৰাণখনত আমি এই ভাগকেইটাৰ বিষয়ে পঢ়িবলৈ পাম। এই ভাগবোৰৰ বিষয়ে যেতিয়া আমি গম পাম তেতিয়া সহজতে আমি নিজকে জাজ কৰিব পাৰিম যে আমি ক'ত থিয় হৈ আছো। চাওক, আমি কোৰাণৰ আয়াতসমূহ পঢ়ি থাকোঁতে এইটো ভাবিব নালাগে যে এই কথাখিনিতো অমুকৰ লগত মিলিছে, এইখিনিতো মোৰ অমুক বন্ধুৰ লগত মিলিছে। আল্লাহে আমাক কোৰাণত যি 4টা ভাগৰ কথা কৈছে সেইকেইটা হ'ল একেবাৰে যে সৰু ল'ৰা ছোৱালীবিলাকে যে ব্লক খেলে, যে বেলেগ বেলেগ শ্বেপৰ ব্লক খেলে, সেই ব্লকছবোৰৰ নিচিনা। যেনেকৈ ব্লকছবোৰৰ বেলেগ বেলেগ শ্বেপ বা আকাৰ থাকে আৰু যিটো আকাৰৰ ব্লকছ হয় তাতেহে সেইটো ব্লকছ ফিট হয়। যেনেকৈ যদি ৰাউণ্ড শ্বেপৰ ব্লক আছে সেইটো ৰাউণ্ড শ্বেপটোতহে খাপ খাব, যদি ট্ৰাইংগেল আছে ট্ৰাইংগেলটোতে খাপ খাব। ঠিক সেইদৰে আমি এই 4টা ভাগৰ কোনটোত আছো সেইটো চাব লাগিব। আমি বেলেগক চাব নালাগে যে বেলেগে খাপ খাইছে নে নাই, বেলেগে ভাল কাম কৰিছে নে কি বেলেগে এইটো কৰি আছে, আমি বেলেগক চাব নালাগে। বেলেগক জাজ কৰিব পাৰা আমি কোনো নহয়। জাজ কৰিবলৈ আল্লাহ আছে, জাজমেণ্টৰ দিনাখন আল্লাহে তেওঁলোকক জাজ কৰিব। আমি নিজৰ ওপৰত চাব লাগিব আমি নিজে ক'ত আছো। যেতিয়া আমি কোৰাণখন পঢ়িম তেতিয়া আমি পাই যাম এইটো এনেকুৱা কোৱালিটি হ'ব লাগে, তেনেকুৱা কোৱালিটি, আমি এইটো কৰিব লাগে। আমি সেইখিনি কাম কৰিছো নে নাই, আমি কোনখিনি জেগাত আছো। তেনেকৈ ব্লকছৰ শ্বেপবিলাক থাকে, আমি কোনটো শ্বেপত আছো। আমি মুত্তাকিৰ লগত আছো, কুফৰ যোনে কৰে সিহঁতৰ লগত আছো, মুনাফিকৰ লগত আছো নে ফাছিক, কোনটো শ্বেপত আমি আছো সেইটো চাব লাগিব।
আল্লাহে প্ৰথমতে কৈ দিছে যে মুত্তাকিসকল সফল হ'ব। সূৰা বাকাৰাৰ প্ৰথমতে আল্লাহে কৈছে যে মুত্তাকিসকল সফল হ'ব। যদি মুত্তাকিসকলৰ গাত যিবোৰ কোৱালিটি থাকিব লাগে আমিতো পাই আহিলোঁ, সেই কোৱালিটিবোৰ যদি থাকে আমাৰ গাত যদি থাকে তেনেহ'লে আমি সফল হ'ব পাৰিম। আলহামদুলিল্লাহ, আমি সফল হ'ম। আৰু কাফিৰসকলৰ বাবে আছে ভয়ানক শাস্তি। কিন্তু যদিহে আমি কাফিৰসকলৰ ভিতৰত পৰোঁ তেনেহ'লে থাকিব আমাৰ বাবে ভয়ানক শাস্তি। ইয়াৰ পিছৰ 13টা আয়াতত আল্লাহে মুনাফিকসকলৰ বৰ্ণনা কৰিছে। অৰ্থাৎ প্ৰথম 7টা আয়াতত মুত্তাকিসকল কোন হয় আৰু আমি ক'ত আছোঁ, আমি কোনখিনি জাগাত নিজে আছোঁ সেইবোৰ আমি চাব লাগিব। সেইখিনিৰ বিষয়ে আমি পাই আহিছোঁ। কিন্তু ইয়াৰ পিছৰ যি 13টা আৰু আয়াত আহিব ইয়াত আমি মুনাফিকসকলৰ বিষয়ে জানিম। এই 13টা আয়াতত আল্লাহে মুনাফিকসকলৰ বৰ্ণনা কৰিছে। আমি যেতিয়া এই আয়াতকেইটা পঢ়িম তেতিয়া চাব লাগিব যে মুনাফিকসকলৰ নিচিনা আমিতো নহয়, বা মুনাফিকসকলৰ লগততো আমি খাপ খোৱা নাই। ইলামা ইকবালক তেওঁৰ ফাদাৰে কৈছিল যে তুমি এনেদৰে কোৰাণ পঢ়া যে কোৰাণ তোমাৰ ওপৰত নাজিল হৈ আছে। অৰ্থাৎ কোৰাণখন পঢ়োতে তুমি এনেকে পঢ়িবা যেন কোৰাণখন তোমাৰ ওপৰতহে নাজিল হৈছে। অৰ্থাৎ কোৰাণত এটা এটা লাইন, এটা এটা আয়াত যেতিয়া আমি পঢ়োঁ সেইখিনি নিজৰ ওপৰত চাব দিছে। ইলামা ইকবালৰ ফাদাৰে তেওঁক কৈছিলে যে এইখিনি এনেকে চাবা যেন তোমাৰ ওপৰত হৈ আছে। আমি যেতিয়া কোৰাণখন পঢ়িলে কথাবোৰ জানি যাম তেতিয়া নিজৰ ওপৰত কম্পেয়াৰ কৰি চাব দিছে। ইনশাআল্লাহ আমিও এনেদৰে কোৰাণ পঢ়িম যে আল্লাহে কোৰাণত যি কৈ আছে সেয়া মোৰ বাবে, মোৰ আল্লাহে মোক কৈ আছে ইনশাআল্লাহ। কাৰণ কোৰাণখন আমি এনে পঢ়ি গ'লেতো নহয়, কোৰাণত যি আল্লাহে কৈছে আমি সেইবোৰ মানি চলিব লাগিব। আল্লাহে আমাৰ হিদায়তৰ বাবেহে কোৰাণখন পঠাইছে আৰু তাৰ পৰা আমি সেইবাবে কোৰাণখন বুজি পঢ়ি পেলাই আমি হিদায়ত ল'ব লাগিব। আৰু ইনশাআল্লাহ আমিও কোৰাণখন তেনেকেই পঢ়িম হিদায়ত ল'বলৈ। আৰু যেন আমাৰ ওপৰতহে নাজিল হৈ আছে তেনেদৰে আমি ইনশাআল্লাহ সকলোৱে মানিবলৈ চেষ্টা কৰিম। এয়া হ'ল সূৰা বাকাৰাৰ প্ৰথম 7টা আয়াতৰ ভাঙনি। আৰু ইনশাআল্লাহ আমি অহাবাৰ ইয়াৰ পিছৰ কেইটামান আয়াত ল'ম, অলপকৈ আয়াত ল'ম আৰু সেনেকে পঢ়ি যাবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম যে সূৰা বাকাৰাত আল্লাহে আমাক কি কি কৰিবলৈ কৈছে আৰু আমাক কি কি কৈছে। আজিৰ বাবে ইমানে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।